এনেকৈ আৰম্ভ হৈ গ'ল আজিৰ ব্লগটো। গতিকে আজি দেখাম মই বাৰ হৈছে শনিবাৰ, গতিকে বাহিৰত যাই আছোঁ। বাহিৰত খানা খাব যাম, হোটেলত যাম, কাৰণ ইয়াত মেছত নন ভেজ নাই, ভেজিটেৰিয়ান খানা হয়। গতিকে খাব যাম বাহিৰত যি খানা পায় খাব যাম, মানে কি নন ভেজ খাব যাম। গতিকে সকলোখিনি বন্ধ কৰি লৈছোঁ। ৰুমৰ ভিউটো দেখাই দিছোঁ, অৱস্থা নাই ৰুমৰ। এতিয়া আহি গ'লোঁ বাহিৰত। দৰ্জাখন খুলি দিয়াৰ লগে লগে দেখা যাব কলেজ কেম্পাছটো, আৰু এইটো হৈছে বিল্ডিং, যিটো বিল্ডিঙত থাকোঁ। অলপ ইয়াক অলপ জকাই লওঁ, বলক এতিয়া সোনকালে যাওঁ, আন্ধাৰ হৈ আহিছে। এইপিনেদি যাব লাগিব, নহ'লে সেইফালে গ'লে এটা ৰাউণ্ড লগাব লাগে। গতিকে এনেকৈ গুচি যাওঁ। কলেজৰ এণ্ট্ৰেঞ্চ, গতিকে গৈ পাই গ'লোঁ গেটৰ বাহিৰত ওলালোঁ। মেইন গেট, কলেজৰ মেইন গেট। আৰু এইখন হ'ল কলেজ, প্ৰাইভেট ভেটেনাৰী কলেজ এইখন। এতিয়া বলক বিচাৰি যাওঁ ক'ত খাব পায় মাংস, কোনখন হোটেলত পায়। গতিকে গৈ আছোঁ। এতিয়া কথাটো হ'ল এইখিনিত আছে দুটা ৰাস্তা, এটা শ্বৰ্টকাট আছে। গতিকে শ্বৰ্টকাট ৰাস্তাটোৱেদি যাম, মেইন ৰাস্তাটোৱেদি নাযাওঁ। আৰু আহি পালোঁ, ৰাস্তাটো ক্ৰছ কৰি লওঁ। আৰু হোটেলত যোৱাৰ আগতে মানে অলপমান ফল মূল লৈ লওঁ খাবৰ কাৰণে, ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত খাবৰ কাৰণে। কল আৰু আপেল লৈ লওঁ ৰাতিপুৱা খাবৰ কাৰণে। ইয়াতে এখন আছে ফল মূলৰ দোকান আছে। ফল মূলৰ দোকানৰ পৰা কিছু মানে কল আৰু আপেল লৈ লওঁ। 1 কেজি হিচাপত বিক্ৰী কৰে। আৰু এইখন হোটেল, কিন্তু ইয়াত মানে মাংস খালে ভিডিঅ' কৰিবলৈ মানা কৰিলে, কাৰণ যিহেতু ইয়াত বেছিভাগে নিৰামিষ খানা খায়। মাংস বিক্ৰী কৰা বুলি গম পালে কাষ্টমাৰ কমি যাব, সেইকাৰণে।